বেয়া নাপাব, তাঁতিও আছে, বহুত বাগানত নহা তাঁতি আছে, বহুত আদিবাসী সম্প্ৰদায়ৰ মাজতো বহুত জাতি আছে যিবিলাক বাগানত কোনো নহা নাছিল। আমাৰ যে PM চৰণৰ চৰকাৰী জাতিগত প্ৰমাণপত্ৰ প্ৰদান সম্পৰ্কে চাহ জনগোষ্ঠীৰ সকলোবোৰ সমাজ সংগঠন আৰু বিশিষ্ট ব্যক্তিক লৈ বোকাখাটত আচাৰ আলোচনা সভা। ৰাজ্যখনৰ সংখ্যা গৰিষ্ঠ তথা অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ চাহ জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থা আটচাই আজি গোলাঘাট জিলাৰ বোকাখাটত চাহ জনগোষ্ঠীৰ সকলোবোৰ সমাজ সংগঠন আৰু বিশিষ্ট ব্যক্তিক লৈ এখন আলোচনা সভা অনুষ্ঠিত হৈ যায়। I will punish punishable as per law. এই কথাটো কিন্তু কৰা খুব দৰকাৰ। মই নাজানো আপোনালোকে এইটো কিমান দূৰ কিমানে কৰিব, তেতিয়া বাহিৰৰ মানুহ বোকাঘাট নগৰস্থিত সত্যনাৰায়ণ মন্দিৰ সেৱা সদনত অনুষ্ঠিত হোৱা আলোচনা সভাৰ আৰম্ভণিতে আটচাৰ সভাপতি ধীৰাজ গোৱালাই পতাকা উত্তোলন আৰু ভাৰপ্ৰাপ্ত সম্পাদক অনন্ত সোণাই স্মৃতি তৰ্পণ কৰে। আটচাৰ সভাপতি ধীৰাজ গোৱালাৰ সভাপতিত্বত আৰু বিশিষ্ট সাহিত্যিক সঞ্জয় কুমাৰ তাঁতী, আত্মাৰাম কুমাৰ বিশিষ্ট ব্যক্তি মাখনলাল বাহৈ, মানিকলাল মাহাত্তাৰ আতিথ্যত অনুষ্ঠিত আলোচনা সভাৰ পুনতে বিভিন্ন সমাজ সংগঠন বিশিষ্ট ব্যক্তিক আদৰণি জনোৱা হয়। এক গাম্ভীৰ্যপূৰ্ণ সভাত সকলোবোৰ সংগঠন বিশিষ্ট ব্যক্তি আৰু 59টা সমাজৰ মন্তব্যৰ ওপৰত ভিত্তি কৰি আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে 3টাকৈ সিদ্ধান্ত গ্ৰহণ কৰে। ক্ৰমে চাহ জনগোষ্ঠীৰ জাতি প্ৰমাণপত্ৰ প্ৰদানৰ কৰ্ত এটি অৰাজনৈতিক সংগঠনক দায়িত্ব প্ৰদান কৰা হওক। অসম চৰকাৰৰ দ্বাৰা জাতি প্ৰমাণপত্ৰ প্ৰদানৰ বাবে চাহ সকলোৰে গ্ৰহণযোগ্য হিচাপে এক অনুষ্ঠান গঢ় দিয়াৰ উদ্দেশ্যে অহা নৱেম্বৰ মাহৰ ভিতৰত জাতীয় অভিৱৰ্তনৰ আয়োজন কৰা আৰু এই সন্দৰ্ভত চাহ জনগোষ্ঠীৰ সকলো সমাজ সংগঠনক লৈ ঐক্যবদ্ধভাৱে এটি জাতীয় অভিৱৰ্তনৰ আয়োজন কৰিবলৈ আটচাক দায়িত্ব অৰ্পণ কৰা হয়। আচলতে আমি এখন সভা ইয়াতে আহ্বান কৰিছিলোঁ। অসমৰ চাহ জনগোষ্ঠীৰ যিমানবিলাক জাতি আছে, সকলোৰে সমাজ আছে, সংগঠন আছে, সকলোকে আমন্ত্ৰণ কৰি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াত এখন আমি আলোচনা সভা ইয়াত অনুষ্ঠিত হৈ আছে। সভাখন এতিয়ালৈকে শেষ হোৱা নাই। আচলতে যোৱা 17 অক্টোবৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক এটা আলোচনালৈ আমন্ত্ৰণ কৰিছিল আৰু তাত এটা আমালৈ আহ্বান জনাইছিলে যে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ জনগোষ্ঠীৰ কোনটো সংগঠনে প্ৰদান কৰিব নাইবা কেনেকৈ প্ৰদান কৰা হ'ব, তাৰ এটা প্ৰস্তাৱ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আটচাৰ ফালৰ পৰা প্ৰদান কৰিবলৈ কোৱা হৈছিলে। আৰু যাৰ কাৰণে আজি আমি সকলো সমাজক ইয়াত মাতিছোঁ, সকলো সংগঠনক মাতিছোঁ আৰু তেওঁলোকৰ মতামত আমি লৈ আছোঁ আৰু তেওঁলোকৰ মতামতৰ ভিত্তিত আমি এটা সিদ্ধান্তলৈ উপনীত হ'ম। আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি এটা সিদ্ধান্ত আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ যে জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা ব্যৱস্থাটো নাইবা সংগঠনটো কোনো কাৰণতে ৰাজনৈতিক সংগঠন হ'ব নোৱাৰে। সেইটো কোনো ৰাজনৈতিক দলৰ আশীষ ধন্য নাইবা ৰাজনৈতিক দলৰ নেতাৰ দ্বাৰা পৰিচালিত সংগঠন হ'ব নোৱাৰে। এটা অৰাজনৈতিক চৰিত্ৰৰ আৰু সকলো সমাজৰ লগত সমভাৱ পোষণ কৰা, সকলো সমাজৰ মাজত এটা তেওঁলোকৰ মাজত আস্থাভাজন এটা সংগঠনক জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দায়িত্ব দিব লাগে বুলি আটচাই ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ। আৰু ইয়াৰ পিছত সমাজবিলাকে আচলতে তেওঁলোকে বক্তব্য প্ৰদান কৰি আছে। আমি আশা কৰিছোঁ আৰু হয়তো 2-3 ঘণ্টাৰ পিছত আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম। দেখা গৈছে যে অসম চাহ মজদুৰ সংঘ আৰু জাতীয় মহাসভাক লৈ পেলাই এটা বিতৰ্ক চলি আছে আপোনালোকৰ সভাত, যে যিহেতু ৰাজনৈতিক নেতা তাত সোমাই আছে, যিটো আপোনালোকে এতিয়া আটচাই আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সম্পৰ্কত কি ক'ব? মানে আমি কৈছোঁ যে আচলতে কোনো ৰাজনৈতিক নেতা যদি জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰে তেতিয়া তেওঁলোকৰ কিছুমান পলিটিকেল কম্পালচন থাকে আৰু তেওঁলোকৰ পলিটিকেল কম্পালচনৰ কাৰণে হয়তো যোগ্য ছাত্ৰ এজনে চাৰ্টিফিকেট নাপাব নাইবা অযোগ্য এজনে পাব। আৰু যিটোৱে আচলতে গোটেই জাতিগত প্ৰদান কৰা ব্যৱস্থাটো, যিটো আমাৰ দীৰ্ঘদিনীয়া দাবী আছে, 1996ৰ পৰা আটচাই দাবী কৰি আহিছে যে জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থাটো আটচা বুলি নহয় জনগোষ্ঠীটোৰ এটা সংগঠনক দিব লাগে। আৰু আমি কেতিয়াও বিচৰা নাই, আমি বিচাৰিছোঁ যে জনগোষ্ঠীটোৰ মাজত এটা সংগঠনক যি নেকি অৰাজনৈতিক নেতৃত্বৰ দ্বাৰা পৰিচালিত, যাত কোনো পলিটিকেল কম্পালচন নাথাকে, তেনেকুৱা এটা সংগঠনে জাতিগত প্ৰমাণপত্ৰৰ দায়িত্বটো কৰ্তৃত্বটো লওক, আমি সেইটোৱে আশা কৰিছোঁ। যাৰ কাৰণে আচলতে আজি এখন সভা আমি আহ্বান কৰিছোঁ। আজি সভাত কি সিদ্ধান্ত হয় আমি চাওঁ। পৰৱৰ্তী সময়ত নিশ্চিতভাৱে প্ৰয়োজন হ'লে অভিৱৰ্তন হ'ব আৰু এটা সিদ্ধান্ত হ'ব। মানে এটা আপোনালোকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ কাৰণে অসম চৰকাৰ আগবাঢ়ি আহিছে। অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ, কাৰণ অসম চৰকাৰে আচলতে যি সিদ্ধান্ত লৈছে
যে জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থাটো চাহ জনগোষ্ঠী এটা সংগঠনক প্ৰদান কৰিবলৈ যিটো ব্যৱস্থা লৈছে নিশ্চিতভাৱে আদৰণীয় পদক্ষেপ। অসম চৰকাৰক আমি আদৰণি জনাইছোঁ, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই আৰু সমগ্ৰ চাহ জনগোষ্ঠীৰ ৰাইজে আদৰণি জনাব। কাৰণ এইটো এটা আমি আচলতে বহুদিন ভুক্তভোগী। আমাৰ জনগোষ্ঠীৰ যিসমূহ কোটা থাকে মেডিকেল, ইঞ্জিনিয়াৰিং, সেই কোটাসমূহ আচলতে অনা চাহ জনগোষ্ঠীৰ যুৱক যুৱতীয়ে ছাত্ৰ ছাত্ৰীয়ে সদায় দখল কৰি লৈ যায় আৰু আমাৰ প্ৰকৃত চাহ জনগোষ্ঠীৰ যুৱক যুৱতীসকল সদায় বঞ্চিত হৈ থাকে। গতিকে চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণ পত্ৰ ব্যৱস্থাটো যদি সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ হয়, ত্ৰুটি বিস্তৃতি যদি তাত নাথাকাকৈ এটা ব্যৱস্থা হয়, তেতিয়া নিশ্চিতভাৱে আটছাৰ এই ঐতিহাসিক সিদ্ধান্তক আলোচনা সভাত উপস্থিত থকা সকলো সমাজ সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিয়ে এই পদক্ষেপক শলাগ লয়। নিউজ ডেস্ক ৰিপৰ্ট IND লাইভ। गति के सही सिद्धांत इधर हर संप्रदाय में उनके लाने के लिए असुविधा होते, कहे के लिए असुविधा होते, आलोचना करने के लिए असुविधा होते। गति के सही